নমস্কাৰ বন্ধুসকল, আপোনালোকক দিব ওলাইছে ভাল খবৰ। 21 আগষ্টত যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল গ্ৰেড 4ৰ কাৰণে, সেই গ্ৰেড 4ৰ পৰীক্ষাৰ আজি ৰিজাল্ট দিলে আৰু সেই পৰীক্ষাত 26,682 গৰাকী উত্তীৰ্ণ হৈছে আৰু মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 4,43,000 প্ৰাৰ্থী সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু এই গ্ৰেড 4ত মুঠ পদৰ সংখ্যা আছে 13,341টা পদ, মানে এটা পদৰ বিপৰীতে দুজনক উত্তীৰ্ণ কৰোৱা হৈছে। আৰু সেই 26,682 গৰাকী যি পৰীক্ষাৰ্থী ইয়াত উত্তীৰ্ণ হৈছে তেখেতসকলৰ এতিয়া ভাইভা পৰীক্ষা অনুষ্ঠিত হ'ব। ভাইভাত যিসকলে ভালদৰে ভাল ফলাফল দেখুৱাব পাৰিব তেতিয়াহ'লে তেখেতসকলে সেই পৰীক্ষাৰ মানে যিটো চাকৰি সেই চাকৰিটো পাবৰ কাৰণে সক্ষম হ'ব গ্ৰেড 4ৰ। কিন্তু ইয়াত যিসকল গ্ৰেজুৱেশ্যন আছে সেই গ্ৰেজুৱেট পৰীক্ষাৰ্থীসকলৰ তেখেতসকলৰ ৰিজাল্টটো উইথহেল্ড আহিছে। তেখেতসকলৰ উইথহেল্ড অহাৰ মেইন কাৰণটো হৈছে যেতিয়া ইয়াত নটিফিকেশ্যন ওলাইছে ৰিক্ৰুইটমেণ্টৰ, তেতিয়া তেখেতসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেখেতসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয়তো গ্ৰেজুৱেশ্যন দেখুৱাইছে, তেখেতসকলে হয়তো মাষ্টাৰ ডিগ্ৰী যদি পাছ কৰিছে তেখেতসকলে মাষ্টাৰ ডিগ্ৰী দেখুৱাইছে। গতিকে তেখেতসকলৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো বহুত হায়াৰ হয় আৰু তাত ক্ৰাইটেৰিয়া দিয়া আছিলে যে আপ টু হাই ছেকেণ্ডেৰী লেভেললৈকে এপ্লাই কৰিব পাৰিব। গতিকে তেখেতসকলৰ যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ বা বেছি, গতিকে তেখেতসকলৰ ৰিজাল্টটো উইথহেল্ড আহিছে। তেখেতসকলৰ ভাল ফলাফল দেখুৱালেও তেখেতসকলৰ ৰিজাল্টটো অহা নাই। আৰু কিছুমান পৰীক্ষাৰ্থীয়ে কি কৰিছে, তেখেতসকল গ্ৰেজুৱেশ্যন হয় কিন্তু তেখেতসকলে টেকনিক কৰি পেলাই তেখেতসকলে যেতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথাটো উল্লেখ আছিলে হাই ছেকেণ্ডেৰী লেভেল, তেখেতসকলে কি কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেখেতসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী লেভেল দেখুৱাইছে আৰু তাৰ কাৰণে হয়তো তেখেতসকলে ইয়াত উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। আৰু তেখেতসকলৰ হয়তো ভাইভাত ভাল ফলাফল দেখুৱালে তেখেতসকলে পাছো কৰি যাব আৰু হয়তো চাকৰিটোও পাব। কিন্তু যিসকল পৰীক্ষাৰ্থী ডিগ্ৰী লেভেল আৰু ডিগ্ৰী লেভেলত যদি তেখেতসকলে দেখুৱাইছে কিন্তু তেখেতসকলে পাছ কৰিছে, কিন্তু পিছলৈকে তেখেতসকলে ভাইভাত তেখেতসকলৰ যিটো ৰিক্ৰুইটমেণ্ট সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছ ইয়াতে বন্ধ কৰি দিয়া হ'ব। তেখেতসকলে ভাল ফলাফল দেখুৱালেও বা পাছ কৰিলেও তেখেতে হয়তো চাকৰিটো নাপাব পাৰে। এইখিনি ক'বলগীয়া আপোনালোকক এই কথাখিনি জনালোঁ। আৰু যিসকলে এই পৰীক্ষাত আজি উত্তীৰ্ণ হ'ল তেখেতসকলক বেষ্ট উইচেছ থাকিলে ভাইভাৰ কাৰণে, আৰু যিসকলে ইয়াত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেখেতসকলকো বেষ্ট উইচেছ থাকিলে যাতে নেক্সট এক্সামত তেখেতসকলে ভাল ফলাফল দেখুৱাই উত্তীৰ্ণ হ'ব পাৰে। তাৰ বাবে ধন্যবাদ, বাই বাই।